নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছোৱালীজনীয়ে ক'লে সন্ধিয়া মা চাহ খাবলৈ কিবা এটা তাকে ভাবি গুণি ইউটিউবত দেখা ৰেচিপি এটাকে বনাই এয়া চব্জি ল'লোঁ। চব্জিখিনি মই এনেধৰণে সকলো কাটি ল'লোঁ। কাটি দিনৰে আটা খচা আছিলে তাকে ৰুটি দুটা এনেকৈ বনালোঁ। বনাই পেলাই পানী উতলালোঁ। উতলাই পেলাই ৰুটিকেইটা মই এই পানীতে দি দিছোঁ। দি পেলাই অকণমান বইল হ'ব দিছোঁ। বেছি দেৰি বইল নকৰিব, 3 মিনিট কৰিলে হ'ব। এতিয়া হৈ গ'ল। এতিয়া মই ৰোল কৰি লৈছোঁ। দুটা ডিজাইনত আপোনালোকক দেখাম মই কেনেকৈ কাটিছোঁ। এইটো ৰোল কৰি কাটিছোঁ মই। এনেধৰণে কাটি ল'ব। সকলো সম্পূৰ্ণ ৰুটিটো কটা হৈ গ'ল। এটা এনেকৈ দিছোঁ। এনেকৈ দীঘলেও কাটিব পাৰে। আপোনালোকে যেনেকৈ সুবিধা তেনেকৈ কাটি ল'ব। এয়া হৈ গ'ল মোৰ আটাৰ নুডলছ। এতিয়া মই এয়া ফ্ৰাই পেন পাতিছোঁ। ফ্ৰাই পেনতে অকণমান ৰিফাইন দিছোঁ, বেছি তেল নিদিব। এতিয়া সেই কাটি থোৱা নহৰুকেইটা তেলতে দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। ভাজি ইয়াত জলকীয়া কাটি লৈছিলোঁ 3টা, তাকে ইয়াত দিলোঁ। ইয়াত পিঁয়াজখিনি দিলোঁ আৰু সকলোবোৰ চব্জি একেলগে দি দিলোঁ। দি অকণমান লৰাই অকণমান নিমখ দি দিলোঁ চব্জিখিনি গলিবৰ বাবে। নিমখ কমকৈ দিব, আটাটো নিমখ দিয়া থাকে। এতিয়া মই এই নুডলছখিনিতে সকলো মছলা দি ল'ম। এয়া জালুকৰ গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি সকলোবোৰ দি ভালধৰণে এনেকৈ মিলাই ল'ম। মিলাই এতিয়া মোৰ চব্জিখিনি ৰেডি হ'ল। এতিয়া মই আটাৰ নুডলছখিনি ইয়াতে ঢালি দিম। দি পেলাই এতিয়া ভালধৰণে মিলাই ল'ম। ভালধৰণে মিলাব। এয়া মিলোৱা হৈ গ'ল। এতিয়া 2 চামুচ চয়া চচ, 2 চামুচ টমেটো চচ ওপৰত এয়া দি দিছোঁ। দি পেলাই আকৌ ভালধৰণে মিলাব। এয়া মোৰ ৰেডি হৈ গ'ল আটাৰ নুডলছ। এতিয়া মই মানুহজনক দিছোঁ। মানুহজনে কি কয় শুনকচোন। মজা। আমিও খাবলৈ ৰেডি কৰি লৈছোঁ। ছোৱালীজনীও খাব, ময়ো খাম। খাবলৈ ভাল হৈছেনে? খাবলৈ খুব টেষ্ট হৈছে। এনেধৰণে ঘৰতে নুডলছ বনাই খাব। খাবলৈ খুব টেষ্ট লাগে। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। কালি আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই।